কেতিয়াও নিজৰ জীৱনৰ ওপৰত খং নকৰিবা। কোনে জানে তোমাৰ দৰে জীৱন হয়তো এটা আনৰ সপোন হ'ব পাৰে। বহুত শক্তিশালী হয় সেই অকল মানুহ যি ভিতৰৰ পৰা ভাঙি পৰে। জীৱনটোক ইমান সস্তীয়া নবনাব যে যিকোনো মানুহে আপোনাৰ জীৱনৰ লগত আহি খেলি আঁতৰি যায়। তেওঁৰ লগত থকাতকৈ অকলেই থকাই ভাল, যিজনৰ তোমাৰ প্ৰতি অলপো মৰম নাই। জীৱনটো এখন এনেকুৱা কিতাপ যাৰ হাজাৰটা পৃষ্ঠা আপুনি এতিয়ালৈকে পঢ়া নাই। মই পচন্দটো সকলোৰে হয়, কিন্তু তেতিয়াহে যেতিয়া মই কোনোবাৰ দৰকাৰী হওঁ। কেতিয়াও মই হাতৰ ৰেখাৰ ওপৰত ভৰসা কৰা নাই, কাৰণ মই জানো যে ভাগ্যৰ ৰেখাডাল সলনি কৰিব পৰা যায়। ঘৰ ঘৰ ঘূৰি ফুৰি আছে, কিন্তু ঘৰ পোৱা নাই। সেইজন মাকৰ 4জন ল'ৰা, কিন্তু থাকিবলৈ ঘৰ পোৱা নাই। জীৱনটো জীয়াই থকাৰ 2টা উপায় আছে। যিটো তোমাৰ ভাল লাগে তাক পাবলৈ চেষ্টা কৰা, আৰু দ্বিতীয়টো যিটো তোমাৰ লগত আছে তাক মৰম কৰিবলৈ শিকা। বস্তু এটাৰ মূল্য পোৱাৰ আগতে থাকে, আৰু মানুহৰ মূল্য হেৰুওৱাৰ পিছতহে থাকে। দোষ যিজনৰ কি নহওক, কিন্তু সম্পৰ্ক এটাত সদায় নিৰক্ষীজনৰহে চকু পানী ওলায়। কোনোবাই যদি আপোনাৰ বিশ্বাস ভাঙে তেওঁক ধন্যবাদ জনাবা, কাৰণ তেওঁৱে আমাক শিকায় যে বিশ্বাস মানুহক ভাবি চিন্তি কৰিব লাগে। যাৰ ওচৰত আশা আছে তেওঁ লাখবাৰ হাৰিলেও কেতিয়াও হাৰ নামানে। সফল তেওঁ নহয় যিজনে কেতিয়াও ব্যৰ্থ হোৱা নাই, বৰঞ্চ সফল তেওঁহে যিজনে কেতিয়াও হাৰ মনা নাই।